নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ডিছকাছ কৰিম আপুনি মাত্ৰ এদিনত এক্সামৰ বাবে সম্পূৰ্ণ ৰেডি কেনেকৈ হ'ব। ফ্ৰেণ্ড, এনেকুৱা প্ৰায়ে হয় যে এক্সাম সন্মুখত আহি যায় আৰু আমি বুজিব নোৱাৰোঁ যে সম্পূৰ্ণ চিলেবাছ কেনেকৈ কমপ্লিট কৰিম। আজি মই ইয়াৰ বিষয়ে ডিছকাছ কৰিম। যেনেদৰে এক্সাম আপোনাৰ সন্মুখত আহিছে তো বেলেগ কামত কোনো ধ্যান নিদিব, সেইটো পিছতো কৰিব পাৰিব। সকলোতকৈ আগত আপুনি আপোনাৰ চিলেবাছক কাউণ্ট কৰক। ফৰ এক্সাম্পল, যদি আপোনাৰ লগত 10 চেপ্টাৰ আছে তো গোটেই চেপ্টাৰৰ সেই টপিক সিলেক্ট কৰক যিটো প্ৰায়ে হাইলাইটেড থাকে আৰু যোৱা এক্সামত আহিছিল। সেই কুৱেশ্যনক প্ৰথমে ৰেডি কৰি লওক, তাৰপিছত সিলেক্টেড টপিকক ভালদৰে ৰেডি কৰি লওক, য'ত আপোনাৰ কোনো টপিক মুখস্থ কৰাৰ প্ৰয়োজন নাই, কাৰণ মুখস্থ পঢ়াবোৰ কেতিয়াও ভালদৰে মনত নাথাকে। তো এই টপিকক পঢ়ক আৰু কণ্টেণ্টক বুজক। চাব ফ্ৰেণ্ড, আপুনি অৱশ্যই বুজি পাব। সকলোতকৈ ইম্পৰ্টেণ্ট এইটোৱে যে মুখস্থ কৰা বন্ধ কৰক আৰু তাক ভালদৰে পঢ়ক। তাৰপিছত আপুনি সেই টপিকবোৰক চাওক যিটো সৰু হয় আৰু কম সময় ল'ব বুজায়। এই টপিকবোৰ অভাৰ ৰিভিউ লওক, কিয়নো এই টপিকবোৰৰ পৰা বেছি মাৰ্ক নাহিব। আপুনি যদি অলপো জানে তো আপুনি লিখিব পাৰিব। তাৰপিছত আপুনি যোৱা 2-3 বছৰৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰক। আপুনি এইটো গুগলতে পাই যাব আৰু ভালদৰে চাওক। এবাৰ কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰক। যদি কোনো কুৱেশ্যন নোৱাৰা তেনেহ'লে ছাৰ বাইদেউ বা মোবাইলৰ সহায় লওক। বেছি ৰাতিলৈ নপঢ়িব, টাইমমতে শুই যাওক যাতে পুৱাত আপুনি সকলোবোৰ ফ্ৰেছ পায়। পুৱাত সোনকালে উঠি এই দুবাৰ ৰিভিজন কৰি লওক আৰু আনন্দৰে এক্সাম দিবলৈ যাওক। আশা কৰোঁ এই ভিডিঅ'টো আপোনাৰ অৱশ্যই ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।